নমস্কাৰ, মই জ্যোতিষ্মান। বৰ্তমান সমগ্ৰ পৃথিৱীতে চলিছে কৰোণা মহামাৰী আৰু এই কৰোণা মহামাৰীয়ে খেলিছে বহুতো মানুহৰ জীৱনৰ লগত জীৱনক লৈ আমাৰ সকলোৰে বহুতো ভাবি থাকে। আমি সকলোৱে বিচাৰোঁ যে জীৱনটো এনেকুৱা হোৱা হ'লে, জীৱনটো তেনেকুৱা হোৱা হ'লে। ভাবকচোন, জীৱনটো যদি নাটকৰ নিচিনা হ'লে, আমি যদি জীৱনটো নাটকৰ নিচিনাকৈ ৰিহাৰ্চেল কৰি ল'ব পাৰিলোহেঁতেন। আপোনালোকে বাৰু আপোনালোকৰ জীৱনৰ কোনখন নাটক ৰিহাৰ্চেল কৰিলেহেঁতেন? এনেকুৱা কিছুমান জীৱনৰ খুমটীয়া কথা লৈ আমাৰ ভাইটি কেইজনমানে এটি খুব ধুনীয়া কাহিনী প্ৰস্তুত কৰি উলিয়াইছে। চাব আহকচোন। এটা কথা, আপোনালোক কিন্তু ঘৰতে থাকিব আৰু সুস্থ থাকক। আমি সকলোৱে মিলি এই কৰোণা মহামাৰীক ৰোধ কৰিব লাগিব। সকলোবোৰ কথাই মানে তোমাৰ কাৰণে নাটক? হ'ব দিয়া, থোৱা। মইহে জানো জীৱনটোৱে যে নাটক, জীৱনটোৱে যে নাটক। জীৱনটোৱে যে নাটক, জীৱনটোৱে যদি নাটক হ'ল হয়, য়েছ, পাই গ'লোঁ। জীৱনৰ কাৰণে আমি যিমান কৰোঁ চিৎকাৰ, কিন্তু নিজৰ জীৱনৰ কাৰণে জীৱনকো নেওচি জীৱনটো কৰিব খোজোঁ এখন উৰি ফুৰা হেলিকপ্টাৰ। আজি আমি জীৱনৰ বিষয়ে কথা পাতিম। আমি যদি আমাৰ জীৱনৰ নাটকখন ৰিহাৰ্চেল কৰি ল'ব পাৰিলোহেঁতেন, তেতিয়া আপুনি আপোনাৰ জীৱনৰ কোনখন নাটক ৰিহাৰ্চেল কৰিলেহেঁতেন? জীৱন সাগৰত আমি সকলোৱে সাঁতুৰি নাদুৰি কৰোঁ একাকাৰ। এনেকুৱা জীৱনৰ বহু কথা লৈ মই আজি কৰিম হাহাকাৰ। নমস্কাৰ, মোৰ নাম জীৱন কুমাৰ। জীৱনা, যিটো সময়ত তুমি ৰচিব লাগে পাবজিত গুলীৰ শব্দৰে সুৰ, আৰু তুমি মাৰি আছা বাৰীত কোৰ। বাৰু কোৱাচোন, তুমি যদি তোমাৰ জীৱনৰ নাটকখন ৰিহাৰ্চেল কৰি ল'ব পাৰিলাহেঁতেন, তেতিয়া তুমি তোমাৰ জীৱনৰ কোনখন নাটক ৰিহাৰ্চেল কৰিলাহেঁতেন? চাওক জীৱন দা, কিমান আৰু আনক হহুৱাম। দুখীয়াৰ ঘৰত জন্ম ল'লোঁ, মানুহে হাঁহে, কাৰণ সেইটো এটা কমেডি কথা। জেনেৰেল কাষ্ট, চাকৰিয়ে হাঁহে, সেইটোতো আৰু কমেডি কথা। পৰীক্ষাত ব্ৰেক লাগি আছে, লগৰবোৰে হাঁহে, সেইটোও কমেডি। চালা চিগাৰেট খাবলৈ পইচা নাই, বিড়ি টানি আছোঁ, দোকানীটোও হাঁহে, এইটোতো ডাবুল কমেডি কথা। সেইকাৰণে জীৱন দা, মোক এটা ট্ৰেজেডি ৰোল লাগে, যাতে মানুহবোৰে মোক দেখিলেই চকু পানী ওলায়, লাইক মুকেশ আম্বানী। সকলোৱে ৰুব বিচাৰে নিজৰ জীৱনত সপোনৰ কঠীয়া। আমি বেলেগ এজনৰ ওচৰলৈ যাম এতিয়া। তুমি যে ভাবিছা, ইমানকৈ সাজিছা কাচিছা, জীৱনৰ সপোনবোৰ কাৰ সতে দেখিছা? বাৰু কোৱাচোন, তুমি যদি তোমাৰ জীৱনৰ নাটকখন ৰিহাৰ্চেল কৰি ল'ব পাৰিলাহেঁতেন, তেতিয়া তুমি তোমাৰ জীৱনৰ কোনখন নাটক ৰিহাৰ্চেল কৰিলাহেঁতেন? জীৱন দা, মানে মই নিউ জেনেৰেশ্যনৰ অল্ড লেডি। মানে আগৰ যুগৰ নাৰী আৰু এতিয়াৰ যুগৰ নাৰীৰ মাজত কিমানখিনি ডিফাৰেঞ্চ আছে, ইউ ন' ডেট ৰাইট? ধৰক আজিকালি ছোৱালীবোৰ কিমান অপেন মাইণ্ডেড, কাৰোলৈ ভয় নকৰে, কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট, জাষ্ট লাইক মি, ইউ ন'। কিন্তু মই সেনেকুৱা নিবিচাৰোঁ। অলপ ছোৱালীৰ নিচিনা, মানে অলপমান লাজ, অলপমান ভয়, মৰম, চেনেহ। মই মানে সেনেকুৱা এটা কেৰেক্টাৰহে ৰিহাৰ্চেল কৰিব বিচাৰোঁ। মাকে শলাগে যি, বাপেকেও শলাগে যি, ওচৰ চুবুৰীয়াই যাক শলাগে তাইহে আচল যি। মানে তুমি এগৰাকী সত্য যুগৰ নাৰী হ'ব বিচাৰিছা। জীৱন মামা, আজি আপোনাক মই সুধিম এটা সাঁথৰ। আপুনি যদি আপোনাৰ জীৱনৰ নাটকখন অভিনয় কৰি ল'ব পাৰিলেহেঁতেন,
তেতিয়া আপুনি আপোনাৰ জীৱনৰ কোনটো চৰিত্ৰ বেছিকৈ কৰিলে হয় আদৰ? মামা মই জীৱনত খাবৰ বাবে জিছো নে জীৱৰ বাবে খাইছো? পেটটোচোন ডাঙৰ হৈ গৈহে আছে। আপুনি ৰাজনীতিবিদ হ'বলৈ গৈ আছে। পেট আৰু প্ৰতিভা নাথাকে লুকাই। মন্ত্ৰীয়ে টেবুলৰ ওপৰে খাব নোৱাৰি টেবুলৰ তলেৰে খায়, ফলত পেটটো ডাঙৰকৈ ওলায়। আজিকালি আমি সকলো মোবাইল আৰু লেপটপৰ পোক। সেইকাৰণে হ'ব পাৰে আমাৰ মানসিক। এটা কথা কওঁ, আপুনি যদি আপোনাৰ জীৱনৰ নাটকখন ৰিহাৰ্চেল কৰি ল'ব পাৰিলেহেঁতেন, তেতিয়া আপুনি আপোনাৰ জীৱনৰ কোনখন নাটক বেছিকৈ ৰিহাৰ্চেল কৰিলেহেঁতেন? কি ক'লে জীৱনটা? মানসিক ৰোগ হা? হ'বলৈ বাকী নাই, হ'লেই 2টা বজালৈকে টোপনি নাহে। পাবজি খেলোঁতে 2টা বাজি যায়। মুতিবলৈ জন্ম লৈছো নি হা? আপোন বুলিবলৈ আছে যদি এই হাতখনেই আছে। চালা লাজ লাগে বুজিছে, নিজকে 23 বছৰীয়া ল'ৰা বুলি ক'বলৈ লাজ লাগে। গতিকে জীৱনটা, মই ৰিয়েল লাইফতে হওক বা নাটকতে হওক, মই এনেকুৱা এটা চৰিত্ৰত অভিনয় কৰিব বিচাৰোঁ য'ত নেকি 2টা শৰীৰ এটা হয়। তেনে আমি দেখিলোঁ, জীৱনৰ সকলো কথা জানিলোঁ শুনিলোঁ। এতিয়া আমি জীৱনৰ মূল নাটকখন চাম। গোটেই বিশ্বত চলি থকা বৰ্তমানৰ নাটক কৰোণা মহামাৰীৰ পৰা আমি সকলোকে বচাম। চাওক জীৱনদা, মই অথনিৰ পৰা চাই আছোঁ জীৱন আমুক জীৱন তামুক। চাওক ৰাইজ, জীৱনটো দুদিনীয়া। জীৱনৰ আশা নিৰাশা ভাল পাবলৈ শিকক। প্ৰথমে বৰ্তমান গোটেই পৃথিৱীত যিখন কৰোণা মহামাৰীৰ নাটক চলি আছে সেইখনৰ ৰিহাৰ্চেল কৰি লোৱা আহক। যেনে হাত দুখন কেনেকৈ ধুব লাগে, হাত দুখন ভালকৈ চাবোনেৰে ধুৱক, মাস্ক পৰিধান কৰক, চেনিটাইজাৰ ইউজ কৰক, সামাজিক দূৰত্ব বজাই ৰাখক, ইজনে সিজনৰ পৰা কমেও 1 মিটাৰ দূৰত্ব বজাই ৰাখক, নিজকে সুস্থ সবল কৰি ৰাখক। এতিয়া সজাগ হোৱাৰ সময়। আহক আমি সকলোৱে পৃথিৱীৰ এই ৰোগ নিৰাময় কৰোঁ। আৰু জীৱন দা, আপুনিও ঘৰতে থাকক।